আমাৰ ইয়াত সকলোৱে আৰু ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব নলবাৰীত গৈ পিনে গৈ আছোঁ আমি কেলে নলবাৰী গৈ আছোঁ আৰু পিছত গম পাব লাহেকৈ আৰু তাতে গৈ কিনে ডিম্পুদাক লগ পাম তো ভিডিঅ'টো একদম শেষলৈ চাই থাকক ডিম্পুদাক লগ কৰিবলৈ গৈ আছোঁ একদম পাৰ্চনেলি টাইপত তো ভিডিঅ'টো একদম শেষলৈ চাই থাকক এয়া মোৰ লগত আছে কৌশিক বাইকটো নাই এতিয়া স্কুটি লৈয়ে Hey guys, নমস্কাৰ টু another vlog আমি আজি গৈ আছোঁ নলবাৰী ডিম্পুদাক লগ কৰিব আমাৰ স্কুটি লৈ যাব লাগিব এইপিনেদি যাম লেংটি চিঙা হয় তো ভিডিঅ'টো চাই থাকক একদম শেষলৈ বলক ভিডিঅ'টো আৰম্ভ छोटी उम्र पर भरी नजर है मिल जाएंगे ये हम तुमसे छुपा छुपाई नजर तू आई ना अब तो आस पास आ रही बारात करना इनकार बार बार देना साथ अब तो आस पास आ रही बारात करना इनकार बार बार देना साथ বৰপেটা টাউন আৰু আছে 3 কিলোমিটাৰমান নলবাৰী পাবলৈ এতিয়া ক'ৰবাত ৰখি কিনে অকণমান কিবা খাব লাগিব ভোক লাগি আছে তো অলপ আমি এতিয়া পালোঁ নগাঁও আৰু ইয়াৰ পৰা 38 কিলোমিটাৰ গ'লে পাম নলবাৰী আৰু এতিয়ালৈকে হাইৱেতে ওলোৱা নাই আমি হাইৱে বিচাৰি গৈ আছোঁ काहे हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात न पाए चैना सुन लेना আমি ফাইনেলি এতিয়া নলবাৰী টাউন আহি পালোঁ এতিয়া আমি ইয়াতে কিবা খাই ল'ম এয়া ৰখি আছোঁ অনামিকা হোটেল এণ্ড ৰেষ্টুৰেণ্ট পৰঠা আহি গ'ল আৰু খাই আছোঁ তো গাইজ আমি ফাইনেলি নলবাৰী আহি পালোঁ আৰু এইখন আমাৰ দাদাৰ নতুন দোকান ফ্ৰেছ মাৰ্ট মানে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয় এইখনৰ আজি অ'পেনিং তো এইটো কাৰণে আহিছিলোঁ আজি নলবাৰী ইয়াতে আজি ডিম্পুদা আহিব অ'পেনিং কৰিবলৈ এইখন শুভাৰম্ভণি এই ওপৰত লিখা আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ দ্বাৰা শুভাৰম্ভণি ফ্ৰেছ মাৰ্ট তো লগ পাই আছোঁ অলপ টাইম পিছত যেতিয়া ডিম্পুদাহঁতে আহে ফ্ৰেছ মাৰ্ট আৰু এইপিনে বহিবৰ কাৰণে পূৰা এখন পাতি দিয়া হৈছে এতিয়া ডিম্পুদা আহে আৰু বেছি সময় নাই ভিতৰত যাম এতিয়াও আমাৰ দাদা আহিয়ে পোৱা নাই কেঁচি ফিটা দল কাটিবৰ বাবে আৰু এইবিলাক গামোচা ৰেডি হৈ আছে ইয়াতে আজি মই সন্মানীয় ডিম্পু বৰুৱাক আসন গ্ৰহণ কৰিছে वेलकम নমস্কাৰত বহুতে সেই বস্তু বুলি ক'লে বেছি ভাল পাব সেই বস্তু ৱেলকাম টু ফ্ৰেছ মাৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত বহুত ধন্যবাদ ফ্ৰেছ মাৰ্টক যে ইমান ধুনীয়াকৈ মোক মাতি আনি সন্মান জনালে আৰু পূৰণ কৰিব দিলে আচলতে নিজৰে ঠাই হয় আমাৰ ঘৰ ইয়াৰ পৰা 2 কিলোমিটাৰ নহয় আৰু এইটোৱে কম যে মই প্ৰথম ভিডিঅ'টো নলবাৰী টাউনতে বনাইছিলোঁ চাইকেল চলাই গৈ পিনে আৰু 4 বছৰ হ'ল আৰু সেই 4 বছৰৰ পৰা এতিয়ালৈকে নলবাৰীখনৰ বহুত কিবা কিবি ডেভেলপ হ'ল মই যেতিয়া ফাৰ্ষ্ট চাইকেল চলাই ভিডিঅ'টো বনাইছিলোঁ তেতিয়া নলবাৰীত এখনো শ্বপিং মল নাছিল আৰু আজি চাওক শ্বপিং মল 7-8খন শ্বপিং মল লগতে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰু কিবা কিবি এনেকুৱা বস্তু আহিলে আৰু এনেকুৱা ডিপাৰ্টমেণ্টেল ষ্ট'ৰবিলাকে এখন ঠাইৰ মানে ষ্টেণ্ডাৰ্ডটো বঢ়ায় আৰু
এটা উন্নত মানদণ্ডৰ কৰে আৰু দেশৰ ডাঙৰ চহৰবিলাকৰ লগত মানে যাতে খোজ পেলাব পৰা কৰে আৰু আশা কৰিছোঁ যে নলবাৰীবাসী ৰাইজে এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এইখন আছে আৰু বেলেগ বেলেগ আছে আদৰি ল'ব আৰু এই ষ্ট'ৰখনৰ যিটো টেগ লাইন আমাৰ মাটি আমাৰ বজাৰ যে অসমীয়া ল'ৰাই একেলগে চব একেলগে সকলোৱে কওক আমাৰ মাটি আমাৰ বজাৰ বুলি একেলগে কওক একেলগে 1 2 3 আমাৰ মাটি আমাৰ বজাৰ তো যেনেকুৱাকে জুবিন দাই কয় যে আমাৰ মাটি আমাৰ বজাৰ জুবিন দাই এনেকৈ কয় চাগে যে মানে সেই কৰিব লাগে আৰু অসমীয়া ল'ৰাখিনি অসমতে যাতে ভাল বিজনেছ কৰি পিনে সেই কৰিব পাৰে বাহিৰত পৰা মানুহ আহি বিজনেছ কৰাতকৈ ইয়াৰ ল'ৰাখিনি যদি ইয়াত বিজনেছ কৰি কিমান ভাল হ'ব আৰু এই ষ্ট'ৰখন এতিয়া আমি সকলোৱে চাম আৰু কেনেকুৱা হৈছে ইয়াত সকলোখিনি বস্তু পাই বুলি শুনিছোঁ চাই লওঁ আৰু আজিৰ পৰাই বস্তুবিলাক ইয়াত কিনিব পাব আৰু একদম সঠিক মূল্যত কিনিব পাব বুলি কৈছে আৰু কৈছে যদি কিবা মূল্যত গণ্ডগোল কৰে আপোনালোকে তাত কিবা কমপ্লেইন বক্সো আছে সেই কমপ্লেইন বক্সত আপোনালোকে কমপ্লেইন দি যাব তাৰপিছত সেই কমপ্লেইনটো লৈ পিনে এখেতসকলে ঠিক কৰিব বুলি কৈছে পুনৰ একবাৰ মোৰ ফালৰ পৰা আপোনালোক সকলোকে ফ্ৰেছ মাৰ্টলৈকে স্বাগতম জনাইছোঁ আৰু বহুত বহুত ধন্যবাদ থেংক ইউ মৰমৰ ডিম্পু দা অসমৰ জনপ্ৰিয় ইউটিউবাৰ ইয়াছ আজি ফ্ৰেছ মাৰ্ট মুকলি হ'ল ইয়াত আহিছোঁ মুকলি হ'ল বহুত কেনে ভাল লাগিল লাগিছে ডিম্পু দা বহুত ভাল লাগিছে নতুন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখন ভাল লাগিছে এটা কিবা লাইন ভিডিঅ' আহক ইয়াত সকলোৱে আৰু ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব দে यार ओए 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 चुरा के दिल तेरा हम दूर भागे तेरे बिना गाए हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात न पाए चैना सुन लेना तुम्हें चाकर भी न चाहे करे जो मन मानिए मन न माने मिली जो ये जो याद मिल के अब बाटे तेरे नाम सुना सफर पर प्रेम नगर है मिल पाए